my god 15 days love anniversary হয় সুমা দিয়া দি কই আছে যে তহতৰ মতি গতিবোৰ ভাল দেখা নাই সময় হেল্ল আমাৰ এজনী ফোন টা লাগে লৈ দিলু তই কি কৈছ এনেকুৱা ফোন কৰে ঐ কালেনো ফোন কৰে কাৰ লগতনো কথা পাতে মই বিচুতিয়া একো কাম বন এটা নকৰে ই পেহি আমাৰ লৰাটো হে কে অখনিকা ফোনটোতে লাগি থাকে কোনো এজনী লগত কথা পাতি থাকে কব ন আনুহে কৈ আছে মই কৈছো আনকে যা বুইমাক বুলু কি খোৱা বিহি মাটিকে খোৱা বিহি বুলু খাবলে নাই আকৌ তই কি কৈছ মোৰ চিন্তাত ৰক্ষা নাই নহয় ফোনটো লৈ দিলু মই লৈ নিদিয়া হলে ভাল ছিলে দেই এহেতক এই ফোনটো লৈ পেলাই কি কৰে হেতি মই কব পৰা নাই আৰু দেই হল মই কৈছো আনিলে আনিবি আৰু এই পচন্দ হলে ৰাখিম আৰু নহলে ঘৰৰ পৰা তহঁতক বাহিৰহে কৰিম আৰু ঠিকে কৈছ তয়ো ময়ো এজনী যাবলৈ হলে একদম বাহি কৰি দিম ঘৰত সোমাবলৈ নিদিওঁ এহেঁতৰ এতিয়া যাবও হোৱা নাই নহয় এতিয়া এঠেকেচা পকগে তেতিয়াহে গম পাব নাজানো আৰু দেই ল'ৰা ছোৱালীবোৰৰ গাত কি লাগিছে এই মোবাইলটোৱে শনি গম পাইছে এইটোৱে খাই দিছে আৰু খলখুয়াও মায়ে তাৰমানে মোৰ কথাকে আলোচনা কৰি আছে লাগি গ'ল আলোচনা কৰিবলৈ লাগি গ'ল জোনমণিহঁতৰ ঘৰ পাই আহোঁগে মোবাইলটো আকৌ দেখুৱাই নিব নোৱাৰি নহয় লুকুৱাই নিওঁ মা কি হ'ল জোনমণিহঁতৰ ঘৰ পাই আহোঁগে তই হাতখন দেখুৱাচোন ফোন নিছা নেকি নাই ক'ত ফোন নিছো নাই মই ফোন ইমান নলয়ে নহয় খালি চাৰ্জত দি থোৱা আছে একদম যা আধা ঘণ্টাত ঘৰ পাই যাবহি লাগিব নহলে তোৰ কি কৰিম মই চাবি ঠিক আছে টাইমতে ঘৰত পাই যামহি খলখুই বহক দেই আহিছোহে যা হেল্ল' ফোন নাই বুলি কথা কবলৈ চা হে ঘৰত কিন্তু তোমাৰ কথা গম পাইছে দেই কি কৈছা গম পালেও পক তুমিতো ল'ৰা মানুহ তোমাৰতো একো নাই ন মোক যদি ঘৰৰ পৰা উলিয়াই দিয়ে মই কলে যাম কি তোমালোকৰ ঘৰলে এতিয়াই বিয়া পাতিব বয়স হৈছে জোনমণিহঁতৰ ঘৰলৈ আহিছো মই মনে মনে একদিন মোবাইল চলাবলগীয়া হৈছে কিমান অশান্তি পাইছো মইহে জানো মোবাইলটো টিপিবই নোৱাৰো মায়ে আহি একদম টেটকে ধৰিবহি কাৰ লগত কথা পাতিছ ৰাতি ৰাতি কয় তুমি কথা নাপাতিবা মা বুলি মোৰ লগত শুৱে নাই তাৰ একেবাৰে মোৰ মাতটো নুশুনিলে একদম টোপনি নাহে নহয় আপোনালোকে অনলাইন টকা ইনকাম কৰিব বিচাৰে নেকি যদিহে বিচাৰে তেনেহ'লে আজি আপোনালোকক এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম যাৰ নাম হৈছে মোষ্টবেট আপোনালোকে জল্দি ডিপজিট কৰিব পাৰিব আৰু সহজে আপোনালোকে টকা উইথড্ৰল কৰি ল'ব পাৰিব যিকোনো সময়তে আৰু ইয়াত 24 আৱাৰ্ছ কাষ্টমাৰ ছাপৰ্টো পাই যাব আৰু মোষ্টবেটত লাইভ ষ্ট্ৰীম চোৱাৰ সময়ত ক্ৰেছ প্ৰাইজো জিকিব পাৰিব আৰু আপোনালোকৰ বাবে এটা চিক্ৰেট প্ৰম' কোড আছে জিম্পি আপোনালোকে ডেছক্ৰিপশ্যন বক্সত ক্লিক কৰক তাত গৈ ৰেজিষ্টাৰ কৰক আৰু প্ৰম' কোড ইউজ কৰি 125%লৈকে আপোনালোকে বোনাছ লাভ কৰক আকাশত তৰা যিমান তোমালৈ মৰম সিমান বগা বগা বিলাহী টপ টপ ফৰে তোমাক নাপালে মোৰ বুকুত ধপ ধপ কৰে শুনা না কথা এটা কওঁ তুমি আকৌ বেয়া পাবা নেকি হেৰি চন্দত তোমাৰ আৰু মোৰ কাৰণে মাটি অকমান ল'বা না কি তুমি মোৰ কাৰণে একো কৰিব নোৱাৰা মানে তুমি তোমাক মই চালোহে গম পালো দিয়া তুমি মোক ইমান ভাল পোৱা তুমি সেই পূজাক লৈ চাগে ব্যস্ত হ'ব ট্ৰাই কৰি চোৱা হ'ব দিয়া তোমাৰ চেনি কথাই মোক ভুলাব নালাগে দিয়া মই জানো তোমাৰ কথা তোমাৰ যে পূজালে মন মই গম পাওঁ আৰু এতিয়া দুৰ্গা পূজা আহি আছে নহয় পূজাত হাতত ধৰি ঘূৰাই থাকিবা তুমি কি হ'ল ইমান ডাঙৰ কথা যে ভাল এইবাৰ গৌতমলৈ লগাওঁ ৰ মা নাথাকোতে কথাটো পাতি লওঁ হেল্ল' কি কৰিছা ভাত খালা ভাত নাই খোৱা তুমি নাখালে ময়ো নাখাওঁ আকৌ তুমি গম পোৱা তুমি ভাত নাখালে মোৰ কিমান বেয়া লাগে ভাত কেইটামান খাবা আকৌ হা উগাৰ নহয় মই মানে হেৰি কালি ৰাতিপুৱা ভাত খোৱা নাই জানা সেইকাৰণে আহিছে চাগে আৰু তই মোলৈ ফোন কৰিছিলি নাই মাংসই ভাত খাইছিলো বুলি কৈছিলি নাই চুপ ধৰা পেলাই মই দিব চেনি মাই চেনি কথা পাতিবলৈ বন্ধ কৰা মোৰ প্ৰব্লেম হৈছে ডিছকাশ্যন কৰিবলৈ আহিছো তোৰ লগত ৰ দে লাষ্ট মই ভাস্কৰলৈ ফোন এটা মাৰি লওঁ ৰ দে হেল্ল' কি কৰিছা
ঠিক আছে দিয়া তুমি ক্লাছ কৰা দেই মোৰ মানে অকমান মায়ে বাটিকে সেইকেইটা ধুবলৈ কৈছে বিজি মানে মায়ে মাহী লগত কথা পাতি আছিলে মানে মোবাইলটো থংগে মোক মানে মায়ে মোবাইলটো ল'বলৈ নিদিয়ে গম পাইছা সেয়া মাতিলে দেই মই কাঢ়ি বাতি থংগে হ'ব ফোন নকৰিবা ৰাখিছো এতিয়া ক কি ঘৰত মোৰ কথা গম পাইছে জান পাপা আহিলে হৈফালে যাওঁ হৈফালে বাটা ভাল ভাল গ'ল নে গ'ল হে খাটাং নে এই গ'ল বোলো আমাৰ পাপা আকৌ এনেই ভালেই গম পাইছ মাক লগাই দিয়ে খালি মই ফোন মাৰি থাকো বুলি কাবালে তহঁতৰ মাক যিজনীহে মোৰ দেখিলে ভয় লাগে ফুৰি আহে তহঁতৰ মাক দেখিলে মোৰ জীয় একদম টিপিং মায়ে তহঁতৰ মাতকে আমাৰ মায়ে ভাল যিহে ছটা ফুট লৈ থাকে চকুকেইটা এনেকে দিয়াই দিলে আৰু মই সেইকাৰণে বেহুচিয়া হৈ যাম আজিলৈকে তই ধৰা পোৱা নাই নে ঘৰত নাই পৰা ধৰা বুঢ়ী মাৰে কেইবাৰ ধৰা পেলাইছে ঠিক নাই গো পিছে তল পেলাব নোৱাৰে নহয় ময়ো আকৌ সেইজনী মাৰে জীয়েক বাদ দে সেইবোৰ বাদ দে মোৰ প্ৰব্লেমটো কেনেবাকে চল্ভ কৰি দে না ব'ল এইখিনি পা যাওঁ এইখিনি তহঁতক কথা পাতিব নোৱাৰি আজি মাৰ নাই কাৰণেহে বাচিছো মাৰ নামঘৰলৈ গৈছিলে তোক মই অথনি আহিবলৈ কোৱা নাই ঘৰৰ পৰা আহোঁতেতো ইমান দেৰি লাগে নে ঘৰৰ পৰা মইহে জানো কেনেকে আহিছো কি কেনেকে আহিছো যিমানহে ভয় লাগে আজিকালি মালে প্ৰত্যেকটো কথাতে সকা বন্ধাই দি থাকে আৰু ক'ৰবালৈ যাবৰ কাৰণে মই কিমানবাৰ পাৰ্মিশ্যন ল'ব লাগে দেই আজিকালি একদম মাথাই বেয়া হৈছে আগৰ নিচিনাকে মোক যে অলৈটোলৈ যাবলৈও নিদিয়া হ'ল চব ঘৰত গম পাইছে গম পাওঁ নে কিন্তু কাক ভাল পাইছো এতিয়ালৈকে গম পোৱা নাই কিন্তু মই যে কাৰোবাক ভাল পাওঁ সেইটো কিন্তু গম পালে উপায় নাই গম পাইছ জীৱন এনেকুৱাই আৰু মোৰ কথাটো গম পালেই মোৰ কথা আকৌ তহঁতৰ মাৰেও গম পায় আমাৰ মায়ে চাগে গৈ তহঁতৰ মাৰক লগাই চাগে গম পালে নেকি এই নম্বৰটোৰ কথা গম পালে জানো সঠিককে গম পোৱা নাই হেৰি গৌতম নে ভাস্কৰ এহেঁত দুটাৰ ভিতৰতে কোনোবা এটা কথা গম পাইছে কিন্তু ভাস্কৰক যে মই অকণো পচন্দ নকৰো দেই ল'ৰাটো তইনো কি ভাল দেখি পাই তাৰ লগত কথা পতা নাজানো আৰু পিছে গৌতমে গম পাই নাই ভাস্কৰৰ কথা আৰু এইটো নৱজিতে গম পোৱা নাই চাগে তোৰ আকৌ সেইটোহে আকৌ মেইনটো গৌতমে গম নাপায় নৱজ্যোতি সদায় মেইন হৈ থাকিব এইকেইটা অপশ্যনত ৰাখিছ আকৌ তোৰহে ভাল অপশ্যনতো ৰাখিছ মই যে বিনোদক বহুত ভাল পাওঁ গম পাওঁ সঁচা ভাল পাওঁ যে সেইটো কাৰণে মোৰ বেলেগ কিবা পচন্দেই নহয় একো বিনোদক তাই ভাল পায় তোৰো লাভ তাৰমানে হা ঐ চাহ বিনোদে স্বপ্নালীক ভাল পাইছিলে কিন্তু আগতে এৰিলে এতিয়া কিন্তু আকৌ স্বপ্নালী হোষ্টেলৰ পৰা গুচি আহিল তাৰ চাগে মনটো কিবা তাইৰ প্ৰতি কিবা এটা আকৰ্ষিত হৈ গ'ল নেকি চাগে এতিয়া কিন্তু আকৌ স্বপ্নালী ঘৰলৈ অহা যোৱা কৰিবলৈ লৈছে ভালকে আকৌ সাৱধান দেই মোৰটো ঘূৰাই আহিছে মোৰ জীৱনটো শেষ কৰি দিলে এনেকুৱাখন নকৰিবি নেকান্দিবি হেৰ অকল বিনোদেই নাই নহয় গোটেই পৃথিৱীখনত ভাল ল'ৰা পাবি হেৰ তই পঢ়াই শুনাই বহুত চোকা নহয় মোৰ নিচিনা গেধি নহয় ভাল ল'ৰা পাবি ঐ শান্ত না যি কৰিলি তই কৰিলি তহঁতিহে মোক জোকাই তাৰ লগত প্ৰেম কৰাই দিবি এতিয়া মই এৰিবও নোৱাৰো সিয়ে মোৰ ফাৰ্ষ্ট লভাৰ সঁচা ভাল পোৱা আছিল মই যদি তাক মিছাকে ভাল পাইছিলোহেঁতেন মই তেতিয়াহ'লে এইখনতে তাক মই আজিয়ে এৰি দিলোহেঁতেন কিন্তু মই নোৱাৰো বিনোদ ইমান দেখিবলৈ ভাল নহয় তোৰ লগত নিমিলে হেৰ তই সান্তনা ল নিজকে নিজে সান্তনা দে আৰু বহুত ভাল ল'ৰা পাবি তই মই গম পাওঁ মোৰ যেতিয়া ফাৰ্ষ্ট ইয়েৰ এক্সামো আহি আছে তইতো চেনি খাবলৈও শিকি গলি মই যে চেনি খাবও নাজানো কি হ'ব এতিয়া মোৰ বেলেগ ল'ৰালে মোৰ চকু নোযোৱাই হ'ল পাৰোঁতে চানগ্লাছ পিন্ধি থাকো চেনি খাবলৈ মই শিকাই দিম নহয় মই কি এনেই আছো সি কিন্তু বৰ অত্যাচাৰী বয়ফ্ৰেণ্ড দেই কোনজনী গাৰ্লফ্ৰেণ্ডক বাৰু তই চানগ্লাছ এই ৰ'দ চ'দ নোহোৱাকৈ চানগ্লাছ পিন্ধি থকা দেখিছ হা বেলেগ ল'ৰালে চাব নোৱাৰাকৈ চানগ্লাছ পিন্ধাই দিছে একেবাৰে বাপেকটো বৰ ভাল বুলি ভাবিছে তাই বিনোদক চিনি পোৱা নাই বাদ দে এইবোৰ কাম নাই সঁচা প্ৰেম মানে ঢকা সেইদিনাখনি 15 days এনিভাৰ্চাৰী পাতি গৈছিলো হে আজি যে ব্ৰেকআপ হ'ব বুলি মই ভবাই নাছিলো তাক মই আজি চাবি মেছেজ লিখি দি দিম ব্ৰেকআপ বুলি তোমাৰ লগত মোৰ সম্পৰ্ক শেষ নোৱাৰো নেকি বাৰু এৰিব গম পাইছো সি দিয়া চকলেটৰ বাকলিটো মই মৰমত সাঁচি ৰাখিছো এইবোৰ দেখা আগত মই নগলো নো কেলে মই
ঐ চকলেটৰ বাকলিটো পচিব হেৰৌ জ্বলাই পেলাবি এতিয়াও সেইবোৰ মৰম হৈ থকা নাই তোলে মৰম নাই চাগে স্বপ্নালীলেহে মৰম বাঢ়িলে যেন লাগিছে স্বপ্নালী সেইজনী কোন দেখুৱাই দিবিচোন চুলিত ধৰ একদম খটালি পেলাত আৰু গম পাওঁ তাক ভাল পোৱা পিছৰ পৰা মই যে চকু মুদি মেছেজ লিখিব পৰা হৈ গলো ভালকেই প্ৰেমত পৰিছিলি তাৰমানে ফাৰ্ষ্ট লভ তই কি বুজিবি ঠিকে কৈছ মোৰ আকৌ ঢেৰ আছে নহয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ ফিফ্থ ঢেৰ আছে মোৰ মই নুবুজো কেনেকে নুবুজিম বাৰু তহঁতৰ তোৰো লভৰ কথা তইতো চেনিয়ে আৰু চেনি নাই ল'ৰাবোৰক ভাল পাই ঢকা দি চাবি তোৰ গাত খাওঁ লাগিব কি চেনি নাই বুলি কথা কবলৈ আহিছ নিব্বা প্ৰেম তহঁতিহে কৰ কি মোৰ গাত খাওঁ লাগিব কেলে খাওঁ লাগিব আকৌ সিহঁতিহে লাইন মাৰি থাকে বুজিও নাপায় বয়ফ্ৰেণ্ড আছে বুলি ক'লে সেইকাৰণে থাক কথা পাতি থাকে মই চিৰিয়াছকে ভাল নাপাওঁ আৰু তেনেকুৱা কথা নকবি মই অনলি ভাল পাওঁ নৱজ্যোতিক আই লাভ ইউ চুমা দিয়া দি কৰি আছে যে তহঁতৰ মতি গতিবোৰ ভাল দেখা নাই আকৌ মই কি পাতিছ আপুনি এতিয়াহে ঘৰলৈ যায়গে নেকি মই এতিয়াহে আহিছো চাগে বিচাৰি ফুৰিছে আপোনাক খলক খুৰীহঁতৰ ঘৰ ৰমেনেও কিন্তু উঠাব নিৰ্মালী হয় নেকি ৰমেনে পিছে মোকো প্ৰপ'জ কৰিছিলে ঘৰৰ ওচৰতে কাৰণে একচেপ্ট নকৰিলো আৰু পিছে খলৰ লগত মই খাব নোৱাৰিলোহেঁতেন একচেপ্ট কৰাহেঁতেন গম পাইছ যি চাৰো যি হয় হ'ব যা আজিৰ পৰা মোৰ ইয়াৰ লগত চেনিকে খাম চেনি খোৱাৰ আকৌ বহুত টেকনিক আছে ফচিলে আকৌ জোনমণিক বিচাৰি দৌৰি নাহিবি তেতিয়া আকৌ মই একো চলিউচন দিব নোৱাৰো ক'ত যাওঁ ৰ আকৌ মোৰ প্ৰব্লেমটো কি আছে তইতো নুশুনিলিয়ে কেলে তোৰ এইটোৱে প্ৰব্লেম নহয় জানো বিনোদ ইছ ৰাম ক মোৰ 5টা বাজিবলৈ আছে 10 মিনিট আছে ফোন আহিব বেগেনে ক কি হ'ল বহি দিলি ৰ আমাক কি কৰিম একো বুজি পোৱা নাই ইফালে মোৰ ফাৰ্ষ্ট ইয়েৰ এক্সাম আহিছে তাৰ পৰা আকৌ বিনোদৰ তই এইবোৰ কি কৈছ স্বপ্নালী সেইজনী ইফালে মায়েও ঘৰত এইবোৰ কথা গম পাইছে মোৰ কি টেনচন ল'ম বাৰু কচোন মোবাইল এৰি দে প্ৰথমতে মোবাইল এৰি দে গম পাইছ মোবাইলটো দুদিনমান নলবি আৰু বাদ দে নহয় চাত মইতো মাহঁতক দেখুৱাব লাগিব ন মই মানে এজনী ভাল ছোৱালী বুলি তই ভাল ল'ৰা ছোৱা ভাল নাই পোৱা বুলি এটা প্ৰমাণ দি দিব পাৰিলে হৈ গ'ল চব অ'কে তোৰ এই প্ৰব্লেমটো মই চল্ভ কৰি আছো তই এটা কাম কৰিবি জানি তই তাৰ নাম্বাৰটো মোৰ নামত ছেভ কৰিবি ছেভ কৰি আৰু সেই আজিকালিতো এনেও তহঁতৰ মাৰে জানেই এইবোৰ সেই অনলাইন ক্লাছ হ'লে সেই নোটছ দিয়ে বুলি মোবাইলত নোটছ দিয়ে বুলি কবি আকৌ গম পাইছ আৰু যদি তেনেকৈও নামানে তেতিয়াহ'লে তই মোবাইল লৈ বাদ দি দিবি আৰু তই এইটো এনেও আমাৰ ঘৰলৈ 7বাৰমান 8বাৰমান আহৈচোন মোৰ মোবাইলৰ পৰা কথা পাতিবি আকৌ আমাৰ পাপা মোবাইলটো এনেহে থাকে নহয় বাকীবিলাক চব ঠিকেই আছিলে তোলে যেনিবা মই ফোন মাৰিলো ৰাতিটো কি মই তোৰ লগত ফোনত থাকিম নেকি মানে ৰাতি সি ফোনটো লগাই শুই থাকে মোৰ মানে উশাহটো শুনি থাকিলে মই তাৰ টোপনি আহে সেইটো কাৰণে অকণমান প্ৰব্লেম হ'ল সেইদিনা গম পাওঁ মাটো মোৰ লগতে শুৱে সিও ফোনটো লগাই থৈছিলে ৰাতি 2টা বাজিলে কেনেবাকে মোৰ গালতে লাগি পাই লাউড স্পীকাৰটো অন হৈ থাকিলে নাকৰ ঘনি শুনিছে তাৰটো নাক খুব বাজে তাৰপৰা ফোনটো এনেকে চাইছে ফোন লাগি আছে নামটো দেখিছে মাই লাভ সেইটো পাই সন্দেহ হৈ গ'ল ৰাম বৰ বেয়াকে ফচিলি তাৰমানে ময়ো ফচিছিলো আগতে চিঠি এখন দিছিলে আই এতিয়াও পিঠি ফৰফৰাই যায় সেই চাত কথা মনত পৰিলে হ'ব তেতিয়াহ'লে আজিলৈ আহিছোহে বাই বাই